নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিয়ক আৰু ব্লেক আইকনটো প্ৰেছ কৰি দিয়ক। বন্ধুসকল, মই লৈ আহিছো আপোনালোকক মুখে টেন্স শিকাবলৈ। বন্ধুসকল, আপোনালোকে জানে টেন্স কেই প্ৰকাৰ? টেন্স তিনি প্ৰকাৰৰ: প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আকৌ এই টেন্সবিলাকক এটা টেন্সক চাৰিটা ভাগত ভাগ কৰা হয়, যেনে প্ৰেজেন্ট ইনডিফিনিট টেন্স, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। আজি মই শিকাবলৈ আহিছোঁ প্ৰেজেন্ট টেন্সৰ ফৰ্মুলা। প্ৰথমতে প্ৰেজেন্ট ইনডিফিনিট টেন্স। প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাধাৰণতে অলৱেজ, ডেইলি, এভৰিডে, এভৰি মান্থ, নাও এণ্ড দেম এইবিলাক থাকে। এইবিলাক থাকিলে ই হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু ই সাধাৰণতে চিৰসত্য কাম বুজায়। অভ্যাগত কাম, চিৰসত্য কাম এইবিলাকেই বুজায় আৰু তাৰ লগত ইএছ বা এছ যোগ কৰা হয় ভাৰ্বৰ লগত। দ্বিতীয়টো হৈছে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত সাধাৰণতে নাও থাকে আৰু ইয়াক ধৰিব আপুনি কেনেকৈ যে ই বৰ্তমান চলি আছে, কামটো শেষ হোৱা বুজা নাই আৰু কেতিয়া শেষ হ'ব বুজা নাই। ই হৈছে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স আৰু ইয়াত বেছিভাগেই নাও থাকে। বন্ধুসকল, ইয়াৰ লগত সাধাৰণতে এম ইজ আৰ প্লাছ আইএনজি যোগ হ'ব। তৃতীয়টো লৈ যাওঁ প্ৰেজেন্ট পাৰফেক্ট টেন্স। প্ৰেজেন্ট পাৰফেক্ট টেন্সত জাষ্ট, অলৰেডি, য়েট এইবিলাক থাকিব আৰু এইবিলাক থাকিলে আপুনি কি কৰিব লাগিব যে তাৰ লগত আইএনজি নবহে, কিন্তু ইয়াৰ লগত হেভ, হেজ এইবিলাক যোগ কৰিব লাগিব। তৃতীয়তে লৈ যাওঁ আপোনালোকক প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কেনেকৈ দিব? প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ধৰিবলৈ হ'লে আপুনি জানিব লাগিব যে এই টেন্সত সাধাৰণতে ফৰ বা চিন্স থাকিলে ই হ'ল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স আৰু ইয়াত সাধাৰণতে এনেধৰণৰ সময় বুজায় যে ই বৰ্তমানলৈকে কোনো এটা কাম চলি আছে ইমানলৈকে, মানে যেনে আই হেভ বিন ৱাকিং ইন দ্য চিন্স মৰ্ণিং। আই হেভ বিন ৱাকিং চিন্স মৰ্ণিং, মই ৰাতিপুৱাৰ পৰা কাম কৰিয়ে আছোঁ। এনেকুৱা কাম মানে কোনো এটা চলি আছে, বৰ্তমানলৈকে চলি আছে, এই নিৰ্দিষ্ট সময়ৰ পৰা এতিয়ালৈকে চলি আছে। ই হ'ল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স আৰু তাৰ লগত সাধাৰণতে হেভ বিন, হেজ বিন প্লাছ আইএনজি যোগ কৰা হয়। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব।